হাই গাইস, আজি আমার লাস্ট ডেট হোটেলত দিল্লি। আজি আমার ফ্লাইট আছে 11:30 বাজাত। এতিয়া আমি 8টা বাজাতে ঘৰৰ ৰুমৰ পৰা ওলাম আৰু হোটেলৰ পৰা ওলাম। যে ব্ৰেকফাষ্ট কৰি আহিছোঁ। গুৱাহাটী তাৰে যাম শেষ পুৰা হৈ গ'ল আমাৰ ঘূৰা। আজি লাস্ট ডে। আজি লাস্ট আমি উঠছিলাম, আমার ফ্লাইট আছে 11:30। এখানে তুমি তাকে ব্রেড দিয়ে থাকা, ব্রেড এক থেকে হলো। এতিয়া যে আমাৰ চেক আউট হৈ গ'ল। আমি এতিয়া গুৱাহাটী ঘৰলৈ আহি আছোঁ। ভিডিঅ'বিলাক চাব, লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব। আমি এয়াৰপৰ্ট যাই আছোঁ এতিয়া। এয়ারপোর্ট আছে ভালো। Namaya আছে। ঘুমালো আমি ভিতৰত। এতিয়া চেকিং আছে। SG158. আমার সব চেকিং হয়ে গেছে। দিল্লী এয়াৰপৰ্টটো বহুত ডাঙৰ হয়। এতিয়া আমি আমাৰ গেটৰ ফালে যাই আছোঁ। আমাৰ গেট নম্বৰ হ'ল 33। আমার গেট 33। এতিয়া আমি আমাৰ ফ্লাইটৰ ফালে যাই আছোঁ। আমাৰ ফ্লাইট আছিলে স্পাইচ জেট। আমাক বাছেদি ফ্লাইটৰ ওচৰত লৈ যাই আছে।
Yeah, yeah. Once everybody settle up, we'll go. Should the cabin pressure drop, oxygen mask will appear automatically above all seats. Pull the mask towards you to activate the flow of oxygen. Keep the mask over your nose and mouth, adjust the neckband and continue to breathe normally. Bring your own mask first before assisting children or others. Aisle and emergency exit locations. With a unit or two at the plastic. বাহিৰৰ ভিউটো চাওক কিমান ধুনীয়া। সেইটো চাওক অৰুণ জেটলি ষ্টেডিয়াম দিল্লী। আমাক ফ্লাইটত চেণ্ডউইচ আৰু কফি আৰু চাহ খাব দিলে। আপোনালোকে যিটো যি খায়, কফি খায়, চাহ খায়, খাব। আমি গুৱাহাটীৰ ওচৰত আহি পালোৱে। ফ্লাইটৰ জাৰ্ণিটো বহুত ভাল লাগিল। এতিয়া আমাৰ ফ্লাইটটো লেণ্ডিং হৈ আছে। দিল্লীত আমাৰ গৰমত অৱস্থা বেয়া হৈ গৈছিল। গুৱাহাটীত বৰষুণ চাই ভাল লাগিল।
আমাৰ বেগবিলাক লৈ আমি ফাইনেলি ওলাই আহিলোঁ। তাহির আমার শেষ বরবাদ। ফাইনালি আমি ঘর আহি পালো। আর অবস্থা সুন্দর। এতিয়া গা চা ধুই ফ্ৰেছ হৈ ভাত খাম, ভোক লাগিছে বহুত। তাকবিৰ আহি গলো ঘৰত। ঘৰত আহিলোঁ আমি। এইটো গিফ্টটো সৰু বাচ্চাক দিবৰ কাৰণে আনিছোঁ এইবিলাক বেগ। বহুত ধুনীয়া দেখাত। সৰু এইবিলাক আমি গিফ্ট দিবৰ কাৰণে চব আনিছোঁ। বেছি কিনিব পৰা নাই, আমাৰ টাইম নাছিলে। ফাইনেলি আমাৰ ট্ৰিপটো শেষ হ'ল। ফুৰি কেনে বহুত ভাল লাগিল আৰু আপোনালোকে কমেণ্টত জনাব আমাৰ জাৰ্ণিটো কেনেকুৱা লাগিছে চাই কিনে। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।